আজি খানাত ইমান ধেমালি কৰা হ'ব বুলি ভবাই নাছিলোঁ। হেল্ল', মই পলাশ। কাহিনীটো মানে এনেকুৱা, আজি ডিপাৰ্টমেণ্টৰ এটা খানা আছে, তাৰ লগতে মোৰ এটা আজি এক্সামো আছে। এক্সাম দি আহিলোঁ বাৰু, কিন্তু আহিয়ে দেখিছোঁ এইটো অৱস্থাহে। সকলোৱে কামত লাগি আছে, আনফালে বনাবলৈও ষ্টাৰ্ট কৰিছেই। ছিনিয়ৰ জুনিয়ৰ প্ৰায়খিনি আহিছেই। সকলোৱে হাঁহি ধেমালিৰ মাজেৰেই সময়খিনি পাৰ কৰিছে। সঁচাকৈ খুব কম দিনৰ ভিতৰতে ডিপাৰ্টমেণ্টৰ মানুহখিনি এটা পৰিয়ালৰ দৰে হৈ পৰিল। আমাৰ ইহঁতকেইটাইও বহি কিবা কিবি ডিছকাশ্যন কৰি আছে, মইহে একে জেগাতে ৰৈ থকা নাই। আমাৰ মাজত এইবোৰ ধেমালি চলিয়ে থাকে। খানাও প্ৰায় ৰেডি হৈছেই, কিন্তু বতৰটোহে বেয়া হৈ আহিছে। তেনেদৰেই খোৱাৰো সময় আহি পৰিল। সকলোৱে একেলগেই বহিছে। বতৰটো বেয়া যিহেতু সোনকালে খাই আজৰি হোৱাই ভাল। আজি একদম ডাঙৰ কথা এটা শিকিবলৈ পালোঁ, ভাততো নিমখ দিয়ে বুলি। এই জানে ভালকৈ কৈ দে। ভাতত নিমখ দিয়ে মানে এইটো নিখনিটো পাতল হৈ যাবৰ কাৰণে নিমখটো দি দিয়ে, তেতিয়া ফাটি যায়। আমাৰো এতিয়া খোৱা বোৱা হ'ল, সময়ো হৈছে যেতিয়া ষ্টুডেণ্ট কমিয়ে গৈছে। আজিলৈ ইমানেই। ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।